বদৰুদ্দিন ডাঙৰীয়াই অসমত মানে মিয়াসকল ভাই বুলি অসমীয়া যেতিয়ালৈকে মিয়া থাকিব অসম থাকিব অসমীয়া থাকিব। আমি জানো এটাই কথা অসমীয়া 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 অসমীয়া। বদৰুদ্দিন ডাঙৰীয়াই যি মানে যুক্তি দিছে অসমত যিমান মিয়াবোৰ আছে সেই মিয়াসকল যোগ দিয়াৰ কাৰণেহে অসমত অসমীয়া হৈছে বোলে। তো তাৰ প্ৰতি উত্তৰত হিমন্ত ডাঙৰীয়াই আৰু একেবাৰে মিয়াবোৰ ক্লিন কৰি দিম বোলে। হিমন্ত বিশ্ব শৰ্মাই আটাইতকৈ ডাঙৰ মন্তব্য দিছে আৰু কৈছে যে এটা বছৰৰ ভিতৰত তেওঁ অসমৰ পৰা মিয়া ক্লিন কৰি দিব, চাফা কৰি দিব, যদিহে উজনিৰ পৰা ল'ৰা ওলায়। মিয়া থকা কাৰণে বোলে আজি অসমত মূল্য বৃদ্ধি হৈছে, অসমৰ যুৱকসকলে চাকৰি পোৱা নাই বোলে। 70 পৰা 80% চব মিয়াবোৰে অসমত মানে কামবোৰ তেওঁলোকে লৈ আছে বোলে। গাড়ী চালক হওক, বেপাৰ বাণিজ্য হওক, বস্তু বিক্ৰী বা চব্জি দোকানী, এইবোৰ চব মানে মিয়াই কৰি আছে বোলে। এতিয়া যদি উজনিৰ পৰা চব যুৱক হিমন্ত ছাৰক যদি ছাপোৰ্ট কৰে তেনেহ'লে মিয়া একেবাৰে মানে গুচাই দিব বোলে, অসমৰ পৰা ক্লিন কৰি দিব। তো বদৰুদ্দিন ডাঙৰীয়াই ভাই ভাই বুলি যিটো কমেণ্ট দিছিলে, অসমত যেতিয়ালৈকে মিয়া থাকিব তেতিয়া অসমীয়া থাকিব বুলি কৈছিলে। তো তেওঁ তাৰ প্ৰতি উত্তৰত কৈ দিছে निकल पहली फुर्सत में निकल। মিয়াগিটাৰ এতিয়া আৰু টোপনি ভাঙি গৈছে চাগে। তেওঁ কৈছে যদি একশ্যন ল'ব চাগে। মিয়া হাতৰ পৰা সকলো কাঢ়ি দিম যেতিয়া উজনিৰ পৰা ল'ৰা ওলাই আহে, মানে উজনি অসমৰ ল'ৰাবোৰে যুৱকবোৰে তেওঁক ছাপোৰ্ট কৰিব লাগিব, তেনে মানে অসমৰ পৰা মিয়া গুচি যাব, খেদাই দিব মানে। বাই বাই টাটা বাই বাই। তো মামাই একশ্যনটো কেতিয়া ল'ব চাব লাগিব। যদি অসমত মিয়া নাথাকে তেনেহ'লেতো বহুত চিট এভেইলেবল খালী হৈ থাকিব, চবেই চাকৰি পাব। কিন্তু মামাইতো এতিয়া একশ্যন ল'ব চাগে, মানে তেওঁ কোৱা মতে অসমৰ পৰা মিয়াবোৰ চব ক্লিন কৰি দিম, মানে খেদাই দিম। তো এতিয়া তেওঁ কোৱা মতে অসমৰ মিয়াবোৰে অসমত যিবোৰ মানে ব্যৱসায় কৰে, বাণিজ্য কৰে, যিবোৰ কাম কৰে চব কাঢ়ি দিব বুলি। এতিয়া এই চব কামবোৰ চব অসমীয়াই কৰিব লাগিব, অসমৰ যুৱকসকলে কৰিব লাগিব। তো অসমৰ যুৱকসকল ৰেডি হৈ থাকক, চাকৰি বহুত ওলাবলৈ আছে এতিয়া। ৰাস্তা ঘাট বেপাৰ